এই ভিডিঅ'টো উৰুকাৰে হয় কিন্তু সময়ৰ অভাৱত মই ভিডিঅ'টো এডিট আৰু আপলোড কৰিব পৰা নাছিলোঁ আৰু সেইবাবে যোৱাকালি যিহেতু বিহুৰ ভিডিঅ' এটা আপলোড কৰিছোঁ মানে মিনি ব্লগ এটা আপলোড কৰিছোঁ আৰু আজি উৰুকাৰ ভিডিঅ'টো লৈ আহিছোঁ আপোনালোকৰ মাজত বাৰু উৰুকা বুলি ক'লেতো আৰু খোৱাৰহে কথা সেই বুলি আপোনালোকৰ সৈতে এটা হোৱাট আই ইট ইন এ ভিডিঅ' লৈ আহিছোঁ মই আৰু আপোনালোকে বাৰু বহুত দেখিছে ন এনেকুৱা যে ৰ'দৰ পোহৰত বহি ফ্ৰুট চালাড খাই থকা বহুত ধুনীয়াকৈ কিন্তু মই আজি খাবলৈ লৈছোঁ জোনৰ পোহৰত কথাটো শুনিবলৈ অদ্ভুত হ'লেও এয়াই সত্য কাৰণতো আপোনালোকে দেখিছে মই সঁচাকৈ জোনৰ পোহৰতে খাইছোঁ বাৰু যি কি নহওক বহুত হ'ল এইবোৰ মোৰ কথা এতিয়া আমি খাবলৈ লৈছোঁ ধুনীয়াকৈ চানা আৰু বহুত কিবা কিবি অলৰেডি খাই লৈছোঁ বিভিন্ন ধৰণৰ বস্তু কিন্তু ইমানবোৰ বস্তু খোৱাৰ পিছতো আমাৰ পেটটো সন্তুষ্ট নহ'লগৈ আৰু সেই বুলিয়ে বা এটা নতুন ৰেচিপি ট্ৰাই কৰিছে ধুনীয়াকৈ একদম চাইনিজ টাইপৰ খাই বাৰু বেয়া নালাগিল ভালে লাগিছে আৰু কণীকেইটাও লগত লৈ লৈছোঁ কণীকেইটাৰ লগত কিন্তু বেষ্ট গৈছে এই ৰেচিপিটো বাৰু যি কি নহওক তাৰপিছতে ধুনীয়াকৈ বিহু বুলি জেতুকা লগাই লৈছোঁ হাতত অৱশ্যে মই মেহেন্দিহে লগাইছোঁ জেতুকা ৰাতি পাবলৈ নাই সেই বুলিয়ে মেহেন্দি অকণ হাতত লগাই লৈ ইপিনে বিহু নাচিবলৈ লৈছোঁ বিহু গীতত বিহু বুলিতো নাচিবই লাগিব দিয়কচোন আৰু তাৰপিছতে ৰাতিৰ সাজ খাই ধুনীয়াকৈ আজিৰ দিনটো এনেকৈ কটালোঁ আজিলৈ আহিছোঁ বাই